বন্ধুসকল আপোনালোকক আমাৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মানে যাসকলে ফাংচন আছিল মানে আজি বিশেষ কাৰণে আছে, আজিয়ে মেইন ফাংচন, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। মানে আহি আছোঁ আমাৰ ওচৰতে না ঘৰৰ কাষতে, ঘৰৰ পৰা আহি আছোঁ। এতিয়া হ'ল আমাৰ বাট, আপোনালোকে চাই থাকক। ইয়াৰ পৰা মোটামুটি আপোনাৰ ফাংচনখন দেখাই পায়। গায়ক আহি হৈছে, আমি কি চাব পাৰোঁ আপোনালোকক কি দেখুৱাব চাই থাকছোঁ। লাষ্টলৈ গায়কে পুৰা একদম ধামাকা, পুৰা একদম এণ্ট্ৰি দিছে, পুৰা একদম ধামাকা এণ্ট্ৰি। মানে অলপ আগতে বিহু চিহু শেষ হ'ল, এতিয়া মানে গায়ক আহি হৈছে। মানে এই মাত্ৰ মানে শেষ হ'ল, মানে কি লগা আমাৰ বিহু মানে ভিডিঅ'টো অলপমান ক্লিপ যদি লৈছে দেখাই দিম। মই গম নাপাওঁ মানে ভিডিঅ'টো ক্লিপ লৈছে না লোৱা নাই। যদি ক্লিপ লৈছে তেতিয়াহ'লে দেখা যাব। এতিয়া শেষলৈ ভিডিঅ'টো চাই ধামাকা হৈ যাব পাৰিছে, পুৰা একদম বোকা ডান্স হ'ব। ধামাকা হ'ব আৰু সেইটোৱে কথা, মেইন কথা। আপোনালোকে একেলগে ভিডিঅ'টো চাই থাকক। তুলিলে মৰমী নাচনী বিহুলৈ আহিলে, মৰমী নাচনী বিহুলৈ আহিলে। খেতি ভেন্দা উদা বোলে গৰজিলে, কুহু কুহু কৰি কুলিয়ে মাতিলে। বঢ়িয়া গান গাইছে, পুৰা একদম ফালি পেলছি, ভাল লাগছে। মানে আপোনালোকৰ ক'ব লগা হৈছে, ভিডিঅ' চাই গম পাব বাৰু, ভিডিঅ' চাই গম পাব, পুৰা একদম ধামাকাদাৰ। কৈ দি কিবা এটা খানাটো তামাম গাইছে আৰু আমি আৰু যিমান হৈছিলোঁ তাতকৈ বেছি ভালকৈ গাইছিলোঁ। আমাৰ ঘৰ ফাংচন বুজা নহয় এনে বিশেষ, বাকী তই বুজা হ'ব পাৰে, কিন্তু ঠিকে থাকে। গতিকে ভিডিঅ'টো লাষ্টক লৈ চাই থাকোঁ বুলি আশা কৰিলোঁ আৰু। চাই
অসমীয়াৰ স্বাভিমান এখনি ফুলা গামোচাৰে সম্বৰ্ধনা জনাইছে মৰমৰ কণ্ঠশিল্পীগৰাকী আৰু ইয়াৰ লগে লগে এটি ফুলা